हेलो गाइस আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ পুনৰ স্বাগতম জনালোঁ ফেচবুকত চোৱাসকলে ফেচবুক পেজ ভাস্বতী চহৰীয়া ফেচবুক পেজটিলৈ স্বাগতম জনালোঁ আৰু ইউটিউবত চোৱাসকলক এছামিজ ব্লগ ভাস্বতী চহৰীয়ালৈ স্বাগতম জনালোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে মই গম পাইছোঁ বাৰু আকৌ এটা আজি ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ ভিডিঅ' ৰেচিপিটো কিনো বনাওঁ আপোনালোক সকলোলৈকে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই বনাবলৈ ওলাইছোঁ চিকেন তাৰ কাৰণে মই তেল বহাই দিছোঁ আৰু আনফালে আলু পিঁয়াজ আৰু কেঁচা জলকীয়া আদা নহৰু নৰসিংহৰ পাত লং ইলাচি দালচেনি এনেকৈ অলপ যোগাৰ কৰি লৈছোঁ এতিয়া মই তেলখিনিত এনেকৈ পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দিয়াৰ পিছত মই আগতেই মেৰিনেট কৰি থৈছিলোঁ হালধি জিৰা জালুক আৰু নিমখ দি কিনে সেইখিনি মই ইয়াত পিঁয়াজ কেৰাহীটোত দি দিলোঁ তাৰপিছত ভাজি আছোঁ যিহেতু মই চিকেনখিনিত বৰ বেছি মছলা ইউজ কৰা নাই কাৰণ এইখিনি মই ছোৱালীৰ কাৰণে বনাইছিলোঁ বেছি মছলা খোৱা বেয়া সৰু ছোৱালীয়ে সেইকাৰণে মই বেছি মছলা দিয়া নাই আদা নহৰু জিৰা জালুক নৰসিংহ পাত দালচেনি এইখিনি বনাইছোঁ তাৰপিছত মই এয়া আধা ভাজাৰ পিছত মই এনেকৈ আলুখিনি দি দিছোঁ আলুখিনি দি উঠি ল' ফ্লেমত মই আকৌ এইখিনি ভাজি আছোঁ ইমানো ল' ফ্লেমত ৰখা নাই মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু মই এনেকৈ ঢাকন গুচাই চাই আছোঁ তলত লাগি যাবও পাৰে এনেকৈ লাগি আছোঁ আনফালে মই এয়া কুকাৰত ভাত বহাই দিছোঁ আৰু এয়া ভাতৰ হুইচেলটো আহি গৈছে এতিয়া মাংসখিনি আকৌ লাৰি দিছোঁ আলুখিনি সিজা নাই এতিয়া এইখিনি আধা ভাজা হৈছে আলুখিনি অলপমান সিজিব বাকী আছে সেইকাৰণে মই আকৌ ঢাকন মাৰি সিজিবলৈ এইখিনি দিম লাৰা হৈ গ'ল এইবাৰ আকৌ দিছোঁ মই ঢাকন মাৰি পেলাই এয়া কুকাৰৰ চিটিটো মাৰিলে কুকাৰৰ ভাতটো নমাই থ'লোঁ এয়া মাংসখিনি প্ৰায় হৈছে এতিয়া মই আদা নহৰুখিনি দি দিলোঁ আদা নহৰুখিনি দি দিয়াৰ পিছত আকৌ মই হেতা বাটাৰে আকৌ লাৰি দিছোঁ মাংসখিনি মই কৈছোঁৱে মাংসখিনিত মই বৰ বেছি মছলা ইউজ কৰা নাই অকল আদা নহৰু জিৰা জালুক দিয়ে বনাইছোঁ ছোৱালীয়ে খাবৰ কাৰণে ছোৱালীয়েনো ক'ত ইমানখিনি খাব লগতে আমিও খাম এয়া আদা নহৰু জিৰা জালুক নৰসিংহৰ পাত মই গোটেইখিনি দি আকৌ 5 মিনিটমানৰ কাৰণে ভাজি থাকিম এয়া 5 মিনিটমান হৈ গ'ল হৈ যোৱাৰ পিছত আগতেই মই মেৰিনেট কৰি থোৱা চৰিয়াটোতে অলপ পানী দি এইখিনি মাংসত ঢালি দিলোঁ ঢালি দি কিনে আৰু অলপমান লৰাই দিছোঁ লৰাই দি এইখিনি ভালদৰে সিজিবলৈ দিম এতিয়া আৰু অলপ পানী দি দিছোঁ যিহেতু সেইখিনি ভালদৰে সিজিব দিব লাগিব এয়া সিজি ভালদৰে হৈ গ'ল হৈ যোৱাৰ পিছত মই গেছটো অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পিছত এতিয়া মোৰ হৈ গ'ল এয়া ছোৱালীৰ কাৰণে ওলালোঁ ভাত বাই বাই